আমাৰ বড়ো জাতিৰ মানুহখিনিয়ে কিয় এইটো কথা বুজি নাপায় আৰু भिडिअ नायगिरि रायजो राजा बयखौबो दिनैनि बे धोरोम बसुमतारी इउटुब चेनेलाव आरोबाव फिन खेब बरायना लाबावबाय आं दिनै मोनसे आपडेट लाना फैदों बे आपडेटानो जाहैबाय जोंहा साननैसो सिगाङाव दोंसे खुगा मेथाइ जाय खुगा मेथाइखौ बिमला बर'आ खनदोंमोन बे खुगा मेथाइखौ दानि गोदान मडार्न जुगजों एसे लाफानानै जोंहा गासिबजोंबो सिनायजानाय एबा मिथिजानाय बिथां गेदेरमा आनाया ब्रह्म मेमा खनदोंमोन जाहाथे बेनि सोमोन्दैनो गोबां ससियेल मिडियाफ्राव दान्थे बिदान्थे जालायदों एबा नांलाय खमलाय जालायदों जाहाथे बेनि सोमोन्दैबो जोंहा गोबां गेदेर गेदेर गोरों गोरा एबा जोंनि बर'नि सानसुमै आरो लोगोसेनो इउटुबारफ्रा मोजां मोजां भिडिअ बानायखांबाय नाथाय आं भिडिअ खालामा होनना दंमोन जाहाथे दिनैसिमबो बे कन्ट्रभार्सिया जोबाखै बेनि थाखायनो आं बेयाव फंनैसो सावरायनो होनना फैबाय जाहाथे भिडिअखौ नायलांग्रोनोसै आरो लोगोसेनो नोंथांमोना टाइटेल एबा थाम्बनेइलाव नायना बुजिखाबाय जानांगौ सोरनि सायाव सावरायगोन थ' बिदिबाना भिडिअखौ नायग्रोनि बेनि उनाव सावरायगोन लाइভ আহিলোঁ আমাৰ অসমৰে এজন এক্টৰ হয় তেখেতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আহি পেলাই মোৰ বিষয়ে আৰু আমাৰ কালচাৰৰ বিষয়ে কথা কৈছিলে আৰু তেখেতৰ নাম হ'ল পবিত্ৰ ৰাভা পবিত্ৰ ৰাভা ডাঙৰীয়াক মই কেইটামান কথা সুধিব খুজিছোঁ আৰু জনাব খুজিছোঁ আৰু তেখেতে কৈছে যেন বহুদিনৰ পৰা তেখেতে মোৰ লগত মানে কথা বতৰা পাতিম বুলি ভাবিছিলে বা এইটোৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলে মই ক'ব খুজিছোঁ কি দাদা আপুনি যদি মোৰ লগত কথা পাতিবই বিচাৰিছিলে আপুনি মোৰ নাম্বাৰটো ইজিলি পাই গ'লহেঁতেন সকলোৱে জানে মোক আপুনি মোক এটা মেছেজ কৰিলোঁ আপুনি মোৰ নাম্বাৰটো পালেহেঁতেন আপুনি যদি সঁচাকৈ মোৰ লগত এইটো বিষয়ে আলোচনাই কৰিব খুজিছিলে কিন্তু আপুনি ছ'চিয়েল মিডিয়াত আহি পেলাই যেতিয়া এইখিনি কথা ক'লে ময়ো আপোনাক এটা কথা সুধিব খুজিছোঁ ইয়াতে আপুনি যে ক'লে আমাৰ বড়ো কালচাৰটো আমাৰ বড়ো গীতবিলাক এনেকৈ বেয়া হৈ যাব যদি এনেকৈ আমি ৱেষ্টাৰ্ণ মিউজিকৰ লগত আমি যদি কোলাবৰেট কৰি পেলাই যদি আমি আমাৰ পাশ্চাত্য সংগীতৰ লগত পাশ্চাত্য মানে ইনষ্ট্ৰুমেণ্টৰ লগত যদি আমি এই গীতবিলাক বনাই পেলাই এনেকৈ ধ্বংস হৈ যাব আৰু আমাৰ কালচাৰটো নাইকিয়া হৈ যাব বেয়া হৈ যাব বুলি তো আপোনাক মই এটাই কথা সুধিব খুজিছোঁ আমাৰ অসম গৌৰৱ মই যোৱাকালিও কৈছিলোঁ এইটো কথা আমাৰ অসম গৌৰৱ পাপন দাই আমাৰ অসমৰ ফোক গীত গাই বাহিৰত কোলাবৰেট কৰি বাহিৰৰ ইনষ্ট্ৰুমেণ্টৰ লগত কোলাবৰেট কৰি পেলাই ইমান জনপ্ৰিয়তা লাভ কৰিলে আমাৰ অসমৰ গৌৰৱ হয় তেখেতে আমাৰ কালচাৰটোক ইমান আগুৱাই লৈ গ'লে আৰু আপুনি কোৱা মতে তেনেহ'লে আপোনাৰ কোৱা মতে তেনেহ'লে কি পাপন দাই আমাৰ কালচাৰটো বেয়া কৰিলে অকল পাপন দাই নহয় আমাৰ অসমত বহুত কেইজন ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছে তেখেতসকলে MTV কোক ষ্টুডিঅ'টো আমাৰ অসমৰ বিহু গীতক আকৌ কোলাবৰেট কৰি পেলাই নতুনত্ব আনি পেলাই সকলোৱে গাইছে আৰু ইমান আমাৰ কালচাৰটো আগবাঢ়ি গৈছে চ' আমাৰ বড়ো জাতিৰ মানুহখিনিয়ে কিয় এইটো কথা বুজি নাপায় আৰু মানুহখিনিয়েতো বুজি নাপায় আমাৰ যোনখিনি ডাঙৰ মানুহ আছে যেনেকৈ এখেতে ক'লে ডাঙৰীয়াই তেখেতেতো এক্টৰ হয় তেখেতেতো বুজিব লাগিছিল এইটো কথা তেখেতে এইটো কথা ক'লে যেতিয়া নৰ্মেল মানুহখিনিয়ে এইটো কথা কেনেকৈ বুজি পাব তেখেতে ক'লে মই সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে বা পপুলাৰিটি লাভ কৰিবৰ কাৰণে মই এই কামটো কৰিব নালাগে বুলি মই সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে ইমান কষ্ট কৰি আমাৰ গীতবিলাক বনাই আছোঁ নে তেখেতে সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে মোৰ লগত কথা নাপাতি পেলাই তেখেতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আহি পেলাই এইখিনি কথা ক'লে মোৰ যোনটো গীতৰ কথা কৈছিলে সেইটো 10 বছৰ আগত বনোৱা গীত এটা এতিয়া ৰিচেণ্টলি যোনটো গীতৰ কাৰণে বিতৰ্ক হৈছিলে থাপলি বনা জৌ লংনা সেইটো গীতত অঞ্জন মেধি তেখেতে চিফুং বজাইছে ৰাজা বৰুৱা দাদা সকলোৱে জানে আমাৰ অসমৰ জুবিনদাৰ লগত বজায় তেখেতে খাম বজাইছে আপোনালোকে ভালকৈ শুনিব গীতটো চ' তেখেতে কৈছে মই ৱেষ্টাৰ্ণ মিউজিক দি পাপন দাই দেখোন লালৈ গাই ৱেষ্টাৰ্ণ মিউজিকত ড্ৰাম বজায় গীটাৰ বজায় সব দেখোন আৰ্টিষ্ট পপুলাৰ হৈছে বা নাম কঢ়িয়াই আনিছে আমাৰ অসমৰ কাৰণে सासे मुंदांखा मेथाइ खनगिरि बिथां आनाया ब्रह्म मेमा जि मेथाइखौ खनदों बेनि थाखाय गोबां दान्थे बिदान्थे जानानै थांबाय नाथाय बे बाथ्राखौ आं सिरि जाबाय सानदोंमोन नाथाय
आरोबाव दिनै मोनसे भिडिअ नुबावबाय बेनो जाहैबाय जोंहा बर' फिल्मनि एक्टर पबित्र राभा होननाय बिथाङा जोंहा आनाया ब्रह्मनि सायाव गोबां गाज्रि मोननानै फंनैसो बिथांखौ सोंखारिदों। बेनि थाखायनो जोंहा गेदेरमा आनाया ब्रह्म मेमा गाज्रि मोननाय फोरमायदों। बिथां पबित्र राभाया जुदि आंखौ जुदि गाज्रि मोनदोंबा एबा आंजों सावरायनो गोसोबा आंनि कन्टेक्ट नाम्बारखौ लानानै जाहाथे आंजों सावरायनांगौमोन। बिथाङा ससियेल मिडियायाव फैनानै बेबायदि बाथ्रा बुंनाङामोन। जुदि बिथाङा आंजों सावरायमारनो गोसोबा आंनि कन्टेक्ट नाम्बारखौ आंनाव मोनसे मेसेज एबा आं बयजोंबो सिनायजानाय हिसाबै आंनि नाम्बारखौ सोरनावबा बिबाबो मोनगौमोन। जाहाथे आनाया ब्रह्म बिथाङा बेनि सायाव गोबां गाज्रि मोनदों। आरो आंनि बुंनांगौआ बेसो, जुदि जोंनि गेदेर गोलावफ्रानो फिसा फिसा प्रब्लेमफ्रावनो जुदि गावजों गाव एसेबां नांलाय खमलाय जालायोबा मा जानो, नोंथांमोना जुदि माबा मोनसे गोरोन्थि बुजिलायदों एबा गाज्रि मोनलायदोंबा नोंथांमोना जाहाथे कन्टेक्ट नाम्बार लालायनानै बबेबा मोनसे जायगायाव कन्टेक्ट खालामलायनानै जाहाथे खुगाजों खुगा मोजां सावरायलायोबा मोजां जायो। आंनिफ्राय बेखिनिखौनो बुंबाय। आरो जोबथारनायाव मोनसे खोथा बुंबावगोन आं, रायजोफोर जाहाथे भिडिअखौ जोबजासे नायलांबानो जाबाय। बेनो जाहैबाय जोंहा दिनैनिफ्राय मास मोनसे मोननैनि सिगाङाव कनजिता बर' बिथाङा लंथं मदार्न जुग मोसानानै रायजो राजाफोरजों मिटिं खालामजानानै एबा रायजोफोरजों मानहानिनि थाखाय बिथाङा बुजानाय, बेनि सोमोन्दै जोंहा मोनसे गोबां भाइरेल जानानै थांखाबाय। नाथाय बिथाङा बेखौ जेबो सानालासिनो बिथाङा दा मोजां लामायाव फैनानै मोनसे एलबाम खालामदों। बिनि थाखायबो जोंनि बर' रायजो राजाफोरनि गेजेराव दासिमबो गोबां बिथांखौ गाज्रि मोननानै गोबां गाज्रि गाज्रि कमेन्ट लिरदों। जाहाथे बिथाङा आरो दा बेसारा मोजां लामाजों थाबायबाय, मोजां लामाजों थाबायनो थिनबाय, मोजां लामाजों थाबायबाय बेस्रा भाइरेल जाबाय। नोंस्रा आरो मा मेगन सानानै मा खिनि मा गोदान भाइरेल गाज्रि गोदान भाइरेल ओंखारहोबावनो सानखो नोंसोरो? एकदम बेस्रा संसार जानाय मानसि, फिसा उन्दै सानैखौ लानानै संसार जागासिनो।